আপনি চাই আছে মোৰ চেনেল ৰহন ব্ৰিগেড। সো আপনি চাব পাইছে যে মই এই ভিডিওটো বনাইছো। সো আপনি থাম্বনেইলত নিশ্চয় টপিকটো নিশ্চয় শুনিব পাইছে। সো কথা BSNL 18 বছৰ ইতিমধ্যে হৈ গৈছে। আজি 2 তাৰিখ, মানে যেতিয়া ভিডিওটো বনাইছে আজি 2 তাৰিখ হয়, 1 তাৰিখ হৈ গৈছে। সো 1 তাৰিখে আপোনাৰ 18 বছৰ কমপ্লিট হৈছে BSNLৰ। সো সেই উপলক্ষে আৰু জিঅ'ক টক্কৰ দিয়াৰ কাৰণে কিছুমান পদ্ধতি বা পেকেজ প্লেন ওলাইছে। সেইবিলাকৰ ডিটেইলছ আপুনি যদি জানিব বিচাৰিছে তেন মোৰ ভিডিওটো কমপ্লিট চাওক, তেতিয়াহে আপুনি ভিডিওটো ভালকৈ বুজিব পাৰিব আৰু কথাটো মই কি ক'ব বিচাৰিছোঁ ভালকৈ বুজিব পাৰিব। লওক আমি ভিডিওটো আৰম্ভ কৰোঁ। BSNL 18 বছৰ কমপ্লিট হোৱাৰ কাৰণে BSNLে জিঅ'ক টক্কৰ দিয়াৰ কাৰণে 18 টকাৰ এটা সৰু ৰিচাৰ্জ উলিয়াইছে, যিটো ফলত আপুনি পাব আনলিমিটেড ডাটা এণ্ড আনলিমিটেড ভইচ কল 2 days কাৰণে। এইটো 19 টকাৰ জিঅ'ৰ তুলনাত এইটো বহুত গুণে ভাল, যিটো আমি দেখিব পাৰিছোঁ। আৰু ইয়াৰ এইটোৱে নহয়, ইয়াৰ উপৰিও বহুত কেইটা পেকেজ ওলাই। ইয়াৰ উপৰিও বহুত 1 অক্টোবৰ তাৰিখে ৰিলিজ হৈছে। সো আপোনালোকক সেইটোত মই দেখাম যে কি হৈছে বা কিমান কি, কোনটো ভাল কোনটো বেয়া, এইবিলাক চৰ্চাৰ কাৰণে মই ভিডিওটো বনাইছোঁ। তো প্ৰথমটো হ'ল 1801 টকা ভৰালে আপুনি পাব 2125 টকা। 2125 টকাত টক টাইম পাব আৰু লগতে পাব ডাটা 15 GB ডাটা। তো বহুত ভাল আপোনাৰ যিটো হেৰি হয়। আৰু 1201 টকা ভৰালে আপুনি 1470 টকা পাব। এইটো তাৰ লগতে পাব 10 GB ডাটা। এইটো বেয়া নহয়, এইটোও ভাল। আৰু যিটো 18 টকাৰ আছে সেইটোতো আনলিমিটেড হয় আৰু আনলিমিটেড কল। আৰু 18 টকাৰ সেইটো 18 টকা প্ৰাইচ কৰাৰ কাৰণ আছে, কাৰণ BSNLৰ 18 বছৰ কমপ্লিট হোৱাৰ কাৰণে এই 18 টকাৰ প্লেনটো আৰু বা পেকেজটো ওলাইছে। সো যি নহওক, আৰু এইটোৰ উপৰিও বহুত কেইটা ওলাইছে, মই এতিয়ালৈকে হয়তো ভালকৈ গম পোৱা নাই। তো আপুনি চাই ল'ব নিয়ে আপোনাৰ ওচৰত থকা ৰিচাৰ্জৰ দোকানবোৰত, চাৰ্টসমূহত চাই ল'ব। তো এইটো ওলাব যেতিয়া, যিটো মই পাইছোঁ বা যিটো মই চাৰ্চ কৰি ওলাইছোঁ এইবিলাক মই আপোনাক কৈ আছোঁ। তো এইবিলাকে হ'ল জিঅ'ৰ টক্কৰ দিব পৰা কিছুমান পেকেজ। আৰু এটা কথা, মোৰ ভিডিঅ' বনাওঁতে বহুত পলম হৈ গৈছে, কাৰণ এইটো আগৰ ভিডিঅ'টো বহুত আগতে অহা আৰু এইটো মই মাজত গেপিংটো বহুত বেছি হৈ গৈছিল, কাৰণ মই টপিকটো বিচাৰি পোৱা নাছিলোঁ যে কিহৰ ওপৰত ভিডিঅ'টো বনাম। সো যদি পলম হৈছে, যদি নহয় পলম হৈছেই, তো অলপ ক্ষমা কৰি দিব, কাৰণ মই টপিক ভাল বিচাৰি পোৱা নাছিলোঁ। সো এইটো টপিকটো মই 2-3 দিন আগত মই ওলাব বিচাৰিছিলোঁ যে আপোনালোকে আগতীয়াকৈ যিটো পাব, কিন্তু মই কিছুমান অসুবিধাৰ কাৰণে এইটো ভিডিঅ'টো বনাব পৰা নাছিলোঁ, কাৰণ অলপ ঘৰুৱা সমস্যা আছিল, সেইকাৰণে মই পৰা নাই। আৰু ইয়াৰ পিছত মই আৰু চেষ্টা কৰিম অতি সোনকালে 2-3 দিন পিছতে মই আৰু এটা ভিডিঅ' লৈ আহিম। তো তেতিয়াৰ কাৰণে থেংক ইউ, ধন্যবাদ। ঠিক আছে আৰু তো মোৰ চেনেলটো যদি ভাল লাগে দেন মোৰ ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ভিডিঅ' শুনাৰ কাৰণে বা জানাৰ কাৰণে কিবা এটা কথা, দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব আগতীয়া নটিফিকেশ্যন পোৱাৰ কাৰণে, যিটো মই ভিডিঅ'টো এৰিম আপুনি পোনপ্ৰথমে চোৱাৰ কাৰণে আৰু জলদি চোৱাৰ কাৰণে এইটো বেল আইকনটো দবাই দিব। আৰু লগতে যদি আপুনি জানিছে আৰু যদি আপোনাৰ ফ্ৰেণ্ডক জনাব বিচাৰিছে তেন এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আৰু এটা কথা ক'ব পাহৰিছোঁ, আজি গান্ধী জয়ন্তী হয় 2 অক্টোবৰ। সো হেপী গান্ধী জয়ন্তী। আৰু লগতে মোৰ চেনেল যদি ভিডিঅ'টো ভাল লাগে দেন লাইক কৰি দিব, এইটো ক'বলৈ পাহৰি গৈছোঁ।